নমস্কাৰ বন্ধুসকল, মই টিকেশ্বৰ মটিভেশ্যনেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক পাঠ কৰি শুনাম আঘাতপ্ৰাপ্ত কটুপ্ৰবচনৰ ৩য় অধ্যায়। এই যুক্তিবিলাকক মনত ৰাখক। কোনো প্ৰেৰকে কাকোৱে প্ৰেৰিত কৰিব নোৱাৰে। কোনো মানুহে কাৰোবাৰ জীৱনত পৰিৱৰ্তন কৰিব নোৱাৰে। কোনো কিতাপে কাকোৱে সফলতা দিয়াব নোৱাৰে। কাৰোৰে জীৱনীয়ে আনক ৰাস্তা দেখুৱাব নোৱাৰে। কাৰোবাৰ পৰামৰ্শই আনৰ ভুল অভ্যাসক শুধৰাব নোৱাৰে। মোৰ কোৱাৰ অৰ্থ এইটো হয় যে যদি কোনো ব্যক্তিয়ে নিজকে পৰিৱৰ্তন কৰিবই নিবিচাৰে তেতিয়াহ'লে সংসাৰৰ কোনো শক্তিয়ে তাক সলনি কৰিব নোৱাৰে। মনুষ্য হওক বা কিতাপ, জীৱনী বা পৰামৰ্শ, সেইবিলাকৰ পৰা কেৱল এটাই পথ দেখুৱাই দিয়ে, সেই পথত গৈ ব্যক্তিয়ে নিজৰ জীৱন নিজেই সজাব লাগে। সমাজক শুধৰোৱা আৰু আনক সলনি কৰাৰ পূৰ্বে আমি যি বস্তুক সলনি কৰাৰ প্ৰয়োজন সেইটো আমি নিজেই হয়। যেতিয়া আমি এইটো জানি লওঁ যে নিজকে সলনি কৰাটো বহুত কঠিন কাম, তেতিয়া আমি এইটো জানি যাওঁ যে আনক সলনি কৰাটো বহুত প্ৰত্যাহ্বানজনিত হয়। কঠোৰ প্ৰয়াস কৰি প্ৰথমে নিজকে সলনি কৰক, তাৰপিছত আনক সলনি কৰাৰ প্ৰত্যাহ্বানক স্বীকাৰ কৰক। মই এনে অসংখ্য সফল লোকৰ উদাহৰণ দিব পাৰোঁ যি প্ৰথমে নিজৰ জীৱনত পৰাজয় হৈছিল, যাক মানুহে পৰাজয় হোৱা বুলি ঘোষিত কৰি দিছিল। মানুহে তেওঁলোকক লৈ হাঁহিৰ পাত্ৰ কৰিছিল আৰু যাৰ লগ দিবলৈ মানা কৰিছিল। কিন্তু আত্মবিশ্বাসেৰে ভৰা সেই লোকসকল নিৰাশ হোৱা নাছিল, কাৰণ তেওঁলোকক বিশ্বাস আছিল যে তেওঁ এদিন নহয় এদিন সফল হ'ব। এইটোৱেই কাৰণ আছিল যি পূজা কৰাৰ লগত তেতিয়ালৈকে নিৰন্তৰে চেষ্টা কৰি থাকে যেতিয়ালৈকে তেওঁলোক সফল হৈ নাযায়। সেই সকলো লোক যি তেওঁলোকক লৈ হাঁহিত অপমানিত কৰিছিল, তেওঁলোকৰ সফলতা দেখি তেওঁলোকক লগ কৰিবলৈ উৎসাহিত হৈ যায় আৰু তেওঁলোকৰ জয় শুনাবলৈ ধৰে। কেৱল কঠোৰ পৰিশ্ৰম কৰি জীৱনক সাৰ্থক কৰিব নোৱাৰে, কাৰণ কঠোৰ পৰিশ্ৰম গাধেও কৰে, কিন্তু দানাৰ বাদে তাক একো প্ৰাপ্ত নহয়। সি পূজা কঢ়িয়াই জীয়াই থাকে আৰু এদিন পূজালৈ মৰি যায়। যদি আপুনি আপোনাৰ জীৱন আৰু কাৰ্যক সাৰ্থক কৰিব বিচাৰে তেতিয়াহ'লে পূজা কৰাৰ লগত পৰিশ্ৰম কৰক। তেতিয়া আপুনি সফলতা পাব পাৰে আৰু আপোনাৰ জীৱনক সাৰ্থক কৰিব পাৰে। তো ধন্যবাদ। আজি ৩য় অধ্যায়টো শুনাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এতিয়ালৈকে চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই ল'ব, কিয়নো প্ৰতিটো অধ্যায়ৰ প্ৰতিটো চেপ্টাৰৰ নটিফিকেশ্যনসমূহ আগতীয়াকৈ আপোনালোকে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাটো অতিকৈ প্ৰয়োজনীয়। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।